তাকে আহা আকাশৰ পৰা টুপ টুপকে বৰষুণ কহি পৰিছে। ৰমলা মাহীয়ে ঘৰৰ সন্মুখত ৰৈ আছে আৰু এনেতে কোনোবাই দৌৰি আহি ৰমলা মাহীক ক'লে, ৰমলা মাহী পোনাকণৰ বুকুত গুলি লাগিছে আৰু পোনাকণ নাই। সকলো শুনিও ৰমলা মাহীৰ চকুৰ পৰা এটোপাল চকু পানী নোলালে। ৰমলা মাহীয়ে কেৱল ক'লে, জয় আই অসম, জয় আই অসম। প্ৰশ্ন হয়, বুকুত কিমান ভাল পোৱা থাকিলে এগৰাকী মাতৃয়ে নিজৰ সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে? কেতিয়াবা প্ৰশ্ন হয়, বুকুত কিমান সাহস থাকিলে এজন যুৱকে নিজৰ বুকুত গুলি খাই নিজৰ জাতি আৰু ভেটি আৰু মাটি ৰক্ষা কৰিব পাৰে? কেতিয়াবা প্ৰশ্ন হয়। আৰু এনে শ্বহীদৰ তেজ লগা সংগঠনক কিছুমানে প্ৰশ্ন কৰে, আছো কি? সদৌ অসম ছাত্ৰ সন্থা কি? মই তেওঁলোকক ক'ব বিচাৰো যে সদৌ অসম ছাত্ৰ সন্থা কোনো পাবত গজা সংগঠন নহয় যে আপোনালোকে যি মন যায় তাকে ক'ব। আৰু মই সেইসকলক ক'ব বিচাৰো যিয়ে আছুক ভাল বেয়া কয়, আপোনালোকৰ ইমানখিনি দক্ষতা নাই যে আছুক ক'ব আমি কি ভাল কৰিছো কি বেয়া কৰিছো। আৰু সেইসকলে আমাক গুণ্ডা কয়। আৰে আমি গুণ্ডা, বুকুত হাত থৈ কৈছো আমি গুণ্ডা, আমি গুণ্ডা। যদি 7 বছৰীয়া শিশু এটিক এখন চাহৰ দোকানৰ পৰা উদ্ধাৰ কৰি আনি এখন বিদ্যালয়ত নাম লগাই দিয়াৰ বাবে আমাক কোনোবাই গুণ্ডা কয়, তেনেহ'লে আমি হয় গুণ্ডা। যদি নিজৰ জাতি আৰু ভেটি আৰু মাটিৰ স্বাৰ্থত ৰাজপথ বন্ধ কৰিব লগা হয় আৰু তাৰ বাবে আমাক কোনোবাই গুণ্ডা কয়, তেনেহ'লে হয় আমি গুণ্ডা, আমি গুণ্ডা। যদি আপোনাৰ চকুৰ সন্মুখতে কোনোবা ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠানত নিজৰ ভাষাটিৰ স্বাৰ্থ চলি আছে আৰু সেই স্বাৰ্থৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে আমাক কোনোবাই গুণ্ডা কয়, তেনেহ'লে হয় আমি গুণ্ডা। কি পাই আছো ল'ৰাকেইটাই? যিকেইটা ল'ৰাই সকলো সময়ত থিয় হৈ থাকে আপোনাৰ প্ৰতিটো বিপদত, সেই ল'ৰাকেইটাই কি পায়? সিহঁতৰ বিপদত কোন থিয় হৈ থাকে সিহঁতৰ কাষত? সিহঁত ভিৰৰ মাজৰ পৰা আহে, ভিৰৰ মাজতে হেৰাই যায়। কি পায় সিহঁত? কি পাই আছো? কি পায় সেই ল'ৰাকেইটাই? আৰু সেই জাতি মাটি আৰু ভেটিৰ যি বিশ্বাস আছে, সেই বিশ্বাসৰ স্বাৰ্থতে আমাৰ কাৰ্যালয়ত প্ৰায় সকলো দিনত, প্ৰায় প্ৰতিদিনত মানুহ উপস্থিত থাকে। কাৰণ তেওঁলোকে জানে যে যেতিয়া প্ৰশাসনে তেওঁলোকক সহায় নকৰিব, যেতিয়া এই চিষ্টেমে তেওঁলোকক সহায় নকৰিব, সেই ল'ৰাকেইটা অফিচত বহি আছে যিয়ে তেওঁলোকৰ কাষত থিয় হৈ থাকিব, যিয়ে তেওঁলোকৰ কাষত থিয় হৈ থাকিব। আৰু সেই চিন্তাধাৰাৰ নামে হৈছে সদৌ অসম ছাত্ৰ সন্থা, যাক আপোনালোকে গুণ্ডা ক'ব পাৰে, যাক আপোনালোকে গুণ্ডা ক'ব পাৰে। কিন্তু মই কথা দিছোঁ এই চিন্তাধাৰা চলি যাব যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপায় সেউজ বিপ্লৱ মানে কি, যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপায় এণ্ট্ৰপ্ৰিনাৰশ্বিপ কনচেপ্ট কি, আৰু যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপায় APSC UPSC কি, যেতিয়ালৈকে প্ৰতিজন অসমীয়াই বুজি নাপায় মানৱীয়তা কি। আমাৰ এই সংগ্ৰাম চলি যাব, এই সংগ্ৰাম চলি আছে, এই সংগ্ৰাম চলি আছিল। আপুনি মই কোনো নহয় এই সংগ্ৰামক ৰখাবৰ কাৰণে, আৰু চেষ্টাও নকৰিব। আৰু যিসকলে ভাবিছে 500,000 টকা দি আছু ল'ৰাক তেওঁলোকৰ লগত ৰাখিব, তেওঁলোকক ক'ব বিচাৰোঁ যে আপোনালোকৰ ইমানখিনি ক্ষমতা নাই যে সদৌ অসম ছাত্ৰ সন্থাৰ যি সন্মান আৰু গৰিমা সেয়াক 500,000 টকাৰে কিনিব পাৰিব। আমি গুণ্ডা হৈ থাকিবলৈ দিওঁ। হাতত চেনিটাৰী নেপকিন লৈ ফুৰা ল'ৰাকেইটা যদি গুণ্ডা হ'ব পাৰে, আমাক গুণ্ডা হৈ থাকিব দিওঁ। এই গুণ্ডামি সদায় চলি যাব। জয় অসম। মই পাৰ্থ গোস্বামী, জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।